নমস্কাৰ বন্ধু বান্ধৱীসকল, চলিছ ব্লগলৈ স্বাগতম জনালোঁ। আজি মাছৰ কণী এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুব চিম্পল হয়। এয়া মই মাছৰ কণী টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। আজি বিশেষকৈ মানে সেইকাৰণে দেখুৱাইছোঁ, ডিমবিলাক বহুতে কাটিব মানে নোৱাৰে ধৰক, কিন্তু এনেদৰে পিচ পিচকৈ কাটিও বনাব পাৰে। প্ৰথমে ধুই ল'ব লাগে গোটাকৈ, আৰু এনেকৈ হাতে ধৰি পিচ পিচকৈ কাটিলেই হ'ল, আৰু যাতে ভাগি নাযায় লক্ষ্য কৰিব লাগে। আৰু এনেকৈ পিচ পিচ কৰি প্ৰথমে তেলত অলপ ফ্ৰাই কৰি ল'ব লাগে। ৰঙা চিঙা বেছিকৈও পেলাব নালাগে, নহ'লে জোল বনাম যিহেতুকে তাত আপোনাৰ ইয়াত মছলাটো নোসোমাব। ইয়াৰ কাৰণে লৈ ল'লোঁ পিঁয়াজ ল'লোঁ মিডিয়াম চাইজৰ 2টা, আৰু আলু টুকুৰা টুকুৰকৈ ডাঙৰ এটা কাটি ল'লোঁ। কেঁচা জলকীয়া দিলোঁ। তেলত মন কৰিব, তেলত মই দিছোঁ কালজিৰা, আৰু ইয়াৰ ৰঙা চিঙা পৰালৈকে মই ভাজি আছোঁ পিঁয়াজখিনি। আৰু ইয়াত জোখ পৰিমাণে আপোনাৰ হালধি, নিমখ আৰু অলপ কালাৰৰ কাৰণে জলকীয়া পাউডাৰ দি দিছোঁ। আৰু আপোনালোকে থাকিলে টমেটো এড কৰিব পাৰে, ভাল লাগে খাই তেতিয়া। আৰু আলুখিনিও দি দিছোঁ লগতে। আৰু এতিয়া মছলা হৈ গৈছে, পানী দি দিছোঁ জোখ পৰিমাণে। আৰু এতিয়া ভালদৰে উতলাম আলুখিনি সিজালৈকে, ভালদৰে মছলাখিনিও পানীৰ লগত এড হ'বলৈ 10 মিনিটমান উতলাম এনেকৈ। আৰু এয়া মোৰ উতলোৱা হৈ গৈছে, আৰু ইয়াৰ পিছতে মই মাছৰ কণীখিনি ইয়াৰ লগত এড কৰি দিছোঁ। আৰু এতিয়া 2-3 মিনিটমান উতলাম, আৰু যাতে মাছৰ ডিমখিনিও ধুনীয়াকৈ মছলা সোমাই যায়। এনেদৰে ট্ৰাই কৰি চাব পাৰে, খুবেই ভাল লাগে খাবলৈ। ফাইনেলি ৰেডি হৈ গ'ল তৰকাৰী। লাষ্ট আপোনালোকে অলপ ধনিয়া পাত এড কৰিব পাৰে, এতিয়া মোৰ ওচৰত নাছিলে কাৰণে মই কৰা নাই। বাকী আজি সৰু ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক এটা কৰি দিব, নতুনসকলে ছাবস্ক্ৰাইব কৰি বেল বাটনটো টিপি দিব বুলি আশা থাকিলে আজিলৈ আহোঁ। বাই বাই।